ইমান অসমৰ ৰাইজে এবাৰ সুযোগ পালে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ বাবে এই সুযোগ দিয়াৰ গৰাকী ব্যক্তিয়ে হ'ল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। কিমান আসন পাব? কিমান আজিৰ ডেটত যদি সোধোঁ? মই আগতেও কৈছোঁ অসমৰ ৰাইজে কৃতজ্ঞতা চিনস্বৰূপে এবাৰ 14খনৰ ভিতৰত ন্যূনতমটো 12খন দিবই। বিজেপি আৰু মিত্ৰজোঁটক ন্যূনতম 12খন দিব। কেবে কিবা প্ৰভাৱ পেলাব নেকি? শুনক এটা কথা, অসমৰ ৰাইজ ইতিমধ্যে সম্পূৰ্ণ সুৰক্ষিত। অসমৰ ৰাইজে আৰু বিজেপি নেতৃত্বাধীন চৰকাৰৰ ছত্ৰছায়াত অসম সদায় সুৰক্ষিত হৈ থাকিব। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল সুৰক্ষিত হৈ থাকিব, বৃহত্তৰ অসমীয়া সমাজ সুৰক্ষিত হৈ থাকিব। তাৰ বাবে আমি যেনেধৰণে কাম কৰি আছোঁ, এই কামৰ যিবিলাক উদাহৰণ, এই উদাহৰণবিলাকে অসমৰ ৰাইজক এই কথা কনভিন্স কৰাইছে। সেইবাবে আজি আপোনালোকে দেখিছে বিভিন্ন ছাত্ৰ সংগঠন, কৃষক সংগঠন, যুৱ সংগঠনৰ বহু কৰ্মকৰ্তাই আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। দেখিছেনে আজি কিছুদিনৰ ভিতৰত, হয়নে? ইয়াৰ পৰাই এই কথা প্ৰমাণ হৈছে বিজেপিৰ ওপৰত মানুহৰ আস্থা আৰু বিশ্বাস বৃদ্ধি হৈছে। আপোনালোকে বাংলাদেশে অনা বুলি কৈছে, তৰুণ গগৈ বদনৰ ভূমিকা লৈ বাংলাদেশে অনা বুলি কৈছে। বিদেশী বিতৰণ হৈছিল। কোনে অসমলৈ অবৈধ বিদেশ অনাৰ বাবে অসমৰ ৰাইজে ছবছৰীয়া গণ আন্দোলন কাই কাৰ্যকালত এই কথাটো মনত পেলালে হ'ল।